Anti-Corruption Youth Power of Assam Asong Tumei Kangnipo. Santipur number bagan tiustit auditorum holalong Anti-Corruption Youth Power Assam Asong Tumpen Mei Ingnipon. Labangso Mealong Jorhat, Golaghat, Lokhimpur, Dhemaji, Dibrugarh Lapen, Sibsagar District Pen an SCYP Asong Klembang Atum Chetong. Mealong Alhi Sarpoman Pen SCYP Asong Tiripia Mepu Dharmo Kantok Gogoi, Dun Mepu, Likohon, Khotonia Atum Chetong. Laso Mealong SCYP Karbi Anglong District Committee Setame Sengpon. SCYP Karbi Anglong District Committee Kapachari Ponjia Pan Mepu Chitra Borwa Kongchun Bang Sonsing Tiswa Atuma Pan Pekpon. Hanjang Lang Sopen Rajib Sonrong P Report, Malang News. জিলা সমিতি এই ক্ষেত্ৰত আমাৰ যি লোকেল প্ৰশাসন আছে ইয়াৰ যি আচলতে স্থানীয় প্ৰশাসন আছে কাৰ্বি আংলং জিলাৰ প্ৰশাসনৰ লগত এই সম্পৰ্কত আলাপ আলোচনা কৰিব আৰু এই খুব সুন্দৰকৈ প্ৰেক্ষাগৃহবিলাক নিৰ্মাণ কৰা হৈছে যদি ইয়াৰ কিছু কিন্তু যাৱতীয় কাৰিকৰী বিজুতি আছে আজি আমি ইয়াতে অনুষ্ঠান কৰোঁতে কথাবিলাক অনুভৱ কৰিছোঁ গতিকে এই কাৰিকৰী দিশৰ ক্ষেত্ৰতো অন্ততঃ কাউন্সিলে এটা বিষয় চাব লাগে যে এই যি আমাৰ সম্পত্তি এইবিলাক পাব্লিকৰ সম্পত্তি যদিও কাউন্সিলে ইয়াত নিৰ্মাণ কৰিছে এইবিলাক আমাৰ স্থানীয় পাব্লিকৰ সম্পত্তি গতিকে ইয়াত এজন বা দুজন তেওঁলোকে নৈশ চকীদাৰ বা কাম কৰা মানুহ দিছে কিন্তু আমি আশা কৰিছোঁ ইয়াত আৰু 4-5জন স্থানীয় যুৱকক তেওঁলোকে সংস্থাপিত কৰিব কাউন্সিলৰ ফালৰ পৰা প্ৰপাৰ্টিবিলাকৰ যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি হ'ব নোৱাৰে নিৰ্মাণ খুব ভাল হৈছে নিৰ্মাণ কাৰ্য খুব ভাল হৈছে কিন্তু এই মানে অঞ্চলবোৰ যাতে মানে আমাৰ অনুষ্ঠানবিলাক যাতে সবল আৰু শক্তিশালীভাৱে থাকে তাৰ কাৰণে কাউন্সিলে নিজাববীয়াকৈ এনেকুৱা অনুষ্ঠানবিলাকত 5জন 6জন ছিকিউৰিটি ব্যৱস্থাৰ লগতে মানুহ ৰাখিব পৰা এটা ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাইছোঁ লগতে ৰাস্তা ঘাটৰ কিছু সমস্যা আছে এই সমস্যাখিনি কাউন্সিলে নিশ্চিতভাৱে চাব অন্যান্য বহু দিশত কিছু কৰাপশ্যন আছে আৰু ঘৰৰ পৰা ধৰি বিভিন্ন দিশত এই সম্পৰ্কত আমাৰ জিলা সমিতিয়ে মানে ব্যৱস্থা কিছুমান গ্ৰহণ কৰিছে গতিকে আজি আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ইয়াত অনুষ্ঠিত কৰা মূল বিষয়টোৱে হৈছে কাৰ্বি আংলং জিলাৰ লগতে ডিপুত থকা সামগ্ৰিক যি আচলতে কৰাপশ্যন এই কৰাপশ্যনৰ এটা আচলতে পোষ্টমৰ্টম কৰা যে কাৰ্বি আংলং জিলাত হৈ থকা যিবিলাক অনীতি দুৰ্নীতি এইবিলাকৰ ওপৰত কেনেধৰণে আংকুশ লগাব পৰা যায় চৰকাৰক বা স্থানীয় প্ৰশাসনক সজাগ আৰু সচেতন কৰিব পৰা যায় সমান্তৰালভাৱে ইয়াত সৰ্বাধিক ধৰণে এতিয়া ড্ৰাগছটো খুব চলি আছে ইয়াৰ পৰা আপোনাৰ ইউৰিয়াটো এইফালেদি ইউৰিয়াটো বাৰম্বাৰ সোমাই আছে মানে চৰকাৰে যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় চিণ্ডিকেটটো বন্ধ হৈছে বুলি কৈ আছে কিন্তু আপোনালোকৰ হাততো তথ্য আছে আমাৰ হাততো আছে সাংবাদিকসকলৰ হাতত যে ইয়াৰ পৰা ৰেগুলাৰ কিন্তু ইউৰিয়া চিণ্ডিকেটটো বাহিৰলৈকে গৈ আছে মানে অন্যান্য ডিমাপুৰকে ধৰি এইফালৰ পৰা একদম বৰ্ডাৰলৈকে গৈ আছে যিটো আফিং খেতিৰ পৰা ধৰি লৈ বিভিন্ন খেতিত ইউজ কৰে বুলি আমাৰ ৰিপৰ্টত আহিছে গতিকে সেইকাৰণে আমি আশা কৰিছোঁ যে স্থানীয় আৰক্ষী প্ৰশাসনে এই বিষয়টো সঠিক আৰু শক্তিশালীভাৱে চাব সিন্ডিকেট যদি বন্ধ হৈছে কেৱল গুৱাহাটী আশে-পাশে 2-এখন জিলাত বন্ধ কৰাই ঢাকঢোল বজালে নহ'ব অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াত হাৰৰ সিন্ডিকেটৰ পৰা ধৰি লৈ সুপাৰী সিন্ডিকেটৰ পৰা ধৰি লৈ অবৈধ যি আচলতে ড্ৰাগছৰ ব্যৱসায়টো চলি আছে ড্ৰাগছ ধৰি আছে ৰেগুলাৰ প্ৰশাসনে ড্ৰাগছ ধৰি আছে আমি নাই ধৰা বুলি কোৱা নাই কিন্তু যেনেধৰণে ড্ৰাগছটো বন্ধ হ'ব লাগে এতিয়াও হোৱা নাই কোনোবাখিনিত হয়তো কোনোবাই এনেধৰণৰ মিলামিছা কৰিছে সেইকাৰণে আজি এই আচলতে আমাৰ যি চেন্ট্ৰেল এক্সিকিউটিভ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা ইয়াৰ পৰা এই কথাখিনি আমি আৰক্ষী প্ৰশাসনৰ লগতে জিলা প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিলোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানে দৃষ্টিগোচৰ কৰিলোঁ যে হাৰৰ চিণ্ডিকেটটো ব্যাপক হাৰে কিন্তু অসম আৰু যিটো আমাৰ নাগালেণ্ড বৰ্ডাৰ অৰ্থাৎ ডিমাপুৰেদি কিন্তু গৈ আছে যিটো তথ্য আমাৰ হাততো আছে সাংবাদিকসকলৰ হাততো আছে গতিকে সবল আৰু শক্তিশালীভাৱে গোটেই চিণ্ডিকেটটো বন্ধ কৰিব বুলি আমি আশা ৰাখিছোঁ